কেবিনেট মন্ত্ৰী উৰ্খাউগৰা ব্ৰহ্ম ডাঙৰীয়া, মঞ্চত উপবিষ্ট সকলো আমাৰ UPPL দলৰ জ্যেষ্ঠ নেতা আৰু নেত্ৰী ডাঙৰীয়া আৰু ডাঙৰীয়ানীসকল, আৰু আজিৰ মই আৰু মোৰ লগত অগণন আমাৰ BPF দলৰ প্ৰাইমাৰী প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি নিয়াৰ এবাউট 400 জন UPPL দলৰ যোগদান কৰিবৰ কাৰণে অহা মোৰ শ্ৰদ্ধাৰ দাদা ভাইসকল, আৰু এইখন মঞ্চত যোগদান কৰা অঞ্চলৰ UPPL দলৰ শ্ৰদ্ধাৰ দাদা ভাই বাই ভনীসকল, আৰু আমাৰ মৰমৰ জাৰ্নেলিষ্ট ৰিপৰ্টাৰ বন্ধুসকল, मानाव गेदेर रायजोफोर, आङो आरो जोंनि लोगोफ्रा दिनै गावनि गोसो सिंनिफ्रायनो बुजिनानै सोरनिबा प्रेसाराव नङा, सोरखौबा गाज्रि मोननानै नङा, जोङो UPPL दोलोआव যোগদান खालामनो आगोलबोदों। दिनै आंनि आरो जोंनि लोगोफोरनि UPPL दोलोआव যোগদাन खालामनाया, BPF दोलो नागारनाया जोंनि रां रुफा नागिरनानै नङा, जोङो पावार नागिरनानै नङा। শ্রদ্ধা দাদা ভাইসকল, ভাই ভনীসকল, মই আৰু আমাৰ অগণন BPF দলৰ পৰা আজি UPPL দলৰ যি যোগদান কৰাৰ এই কাৰ্যটো আমি কিবা ধন সম্পত্তি থকা পইচা বিচাৰি পেলাই অহা নাই। আমি পাৱাৰ কিবা EM মন্ত্ৰী হোৱাৰ এটা আশা বা লক্ষ্য লৈ পেলাই আমি অহা নাই। আমি বিচাৰিছো যে যি দিনাখন আমাৰ অঞ্চলত এটাতকৈ বেছি ৰাজনৈতিক দল, ৰিজনেল পাৰ্টি, আঞ্চলিক দল গঠন কৰা হ'ল, সিদিনাৰ পৰাই আমি দেখিছো ৰাজনীতিৰ কথা লৈ পেলাই আমাৰ সমাজ বিশৃংখল হৈ গৈছে। ৰাজনৈতিকভাৱে আমাৰ দ্বন্দ্ব, খাজিয়া, গালি গালাজ, ইয়াৰ কাৰণে কি হৈছে, গাঁৱত সমালে সকলোৱে সেইটো উপলব্ধি কৰিব পাৰে। এই ৰাজনীতিৰ দ্বন্দ্বটো নেতাসকলৰ মাজত মাত্ৰ থকা নাই, গাঁৱৰ সমাজলৈকে সোমাই গৈছে। গাঁৱৰ কিবা যদি বিয়া হয়, কোনোবা সুধিব UPPLৰ বিয়া না BPFৰ বিয়া। BPFৰ যদি কাৰোবা ছোৱালী, কোনোবা BPFৰ নেতাৰ ছোৱালী যদি বিয়া হয়, UPPLৰ একেটা গাঁৱৰ মানুহসকলক মাথা নহয়, যাবলৈ অসুবিধা পায়। কোনোবা UPPLৰ মানুহ কিবা অঘটন হৈ পেলাই ঢুকালে, মৰিলে, তাতো BPFৰ মানুহসকলে যাবলৈ অসুবিধা পোৱা, তেনেকুৱা ধৰণৰ পৰিস্থিতি আমাৰ মাজত আহিছে, যিটো আমি নিবিচাৰো। গতিকে আমি চিন্তা কৰিছো যে BTCৰ সমাজ, প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বীক ৰাজনৈতিকভাৱে একত্ৰিত কৰি আমাৰ যিটো আঞ্চলিক দল UPPL দল, সন্মানীয় প্ৰমোদ বড়ো শিৱ ডাঙৰীয়াৰ নেতৃত্বত এটা শক্তিশালী আঞ্চলিক দল গঢ়ি তুলিব লাগে, আৰু অঞ্চলৰ স্থায়ী ৰাজনৈতিক ভাল এটা বাতাবৰণ আমি গঢ়ি তুলিব লাগে, আৰু BTCৰ চৰকাৰখন ষ্টেবল কৰিব লাগে। এই উদ্দেশ্য লৈ পেলাই আজি আমি BPFৰ অকল ইয়াত নহয়, অকল মই নহয়, অকল আমাৰ চিৰাং দুৱাৰত নহয়,
খালি পৰহিৰ পৰা সমগ্ৰ বিটিসি অঞ্চলত এই পৰিস্থিতি আহিব বহুতো বিপিএফৰ নেতা নেত্ৰী আৰু কৰ্মীসকলে বিপিএফ দল ত্যাগ কৰি ইউপিপিএল দলত যোগদান কৰিব मानाव गेदेर साफ्रोमबो रायजो राजाफोर इउपिपिएल नि दैदेनगिरि आरो मावथि नोंथांमोननिसिम आं मोनसे खावलायनाय जे जोङो गोलाव सम राजनीतिनि बाथ्रा लानानै एसे नांलायबोबाय बोराबलायबोबाय दा बेखाय गुबुन दलनि मानसिफ्रा गुबुन दलाव थाङोब्ला डेफिनेटली एसे उसुबिदा मोननाया थायो एडजास्टमेन्टनि एसे साइकोलजिकेलि प्रब्लेम मोनो दा जेरैहाय आंजों लोगोसे गोबांथार आमार दादगारि प्राइमारी कमिटी फर द प्रेसिडेंट सेक्रेटारी आरो अलमोस्ट ऑल एग्जीक्यूटिव मेंबर्स देवसिट ऑल एग्जीक्यूटिव मेंबर्स आमार शांतिपुर प्रेसिडेंट सेक्रेटारी पर आरम्भ करी किमान जिमान सेनियर नेता सकल आछे नेत्री सकल आछे रानीकाटा एफाले खुंग्रिं एफाले आश्राबारी थाइकाजरा गोटे समग्र अंचलर परा योगदान करिबोले आहिसे तेखेतসকলে केतियाबा अनुभव करे आमी केनेके इमान दिन आमी काजिया करिलु इउपिपिएल अफिसत आमी केनेके जाम এই কথাটো আপোনালোকে সমস্যা হিচাপে লৈ থাকিব নালাগে এটো মনৰ পৰা পুৰাপুৰি একদম উলিয়াই দিও আজিৰ পৰা আমি ইউপিপিএল অফিসত পুরানি ইউপিপিএলৰ যি অধিকাৰ আছে আজিৰ পৰা আমাৰো সেই অধিকাৰ আছে নংগনা নङा जोंबो बिथांमोना जि सियाराव जिरायोमोन इउपिपिएल नि सोद्रोमा जानानै दिनैनिफ्राय जोंबो बेवहाय इउपिपिएल नि सोद्रोमा जानानै जों बेवहाय जिरायगोन बेवहाय साहा लोंगोन बेवहाय जोङो देश विदेशनि जोंनि दोलोनि समग्र समाजनि खोथा बाथ्राफोरखौ जों बेवहाय सावरायगोन खामानि मावगोन आं गोलाव बुंला गोबां दैदेनगिरि बेहाय दंफैयो बिथांमोनहा गोबां सुबुरुन होलांगोन মই আজি मोर कर्मी सकल मक अकले नेरी मोर लगत पिछे पिछे आहि पेलाय इउपिपिएल दलत योगदान करिबोले आहिसे मैं आपनालोक सकलोके मोर अंतरर परा मैं श्रद्धा जनायछु आं खुलुमो नोंथांमोनखौ आरो फैगोन दा गिनो नाङा सोरबा सोरबा दिनै होबथादों नङा होमबा আজি बाधा करिसे कयेकजने आरो बहुत आहिब लगा आसिल आश्राबारीत जमा हुआ मानुह सकलक बाधा দি পেলাই আকৌ ঘৰত পঠিয়াই দিছে সব জায়গাত তেনেকুৱা হৈছে গতিকে মই অনুৰোধ কৰিম তেখেতসকলক যিসকলে আজি আহিব পৰা নাই অতি সোনকালে তেখেতসকলেও আহিব আৰু আহিবৰ কাৰণে মেন্টেলি তেখেতসকলে ৰেডি হৈ থকাটো ভাল नङा होमबा बे रोखोम खालामजोबनि नोंथांमोनाबो बुजायजोब फैजोबगोन खालि बियो समनिल' फाराग गाबोन सोरबा फैगोन समफोर सोरबा फैगोन बेनिल' टाइमल' दा नोंथांमोनखौ पुनर्बार मोर आन्तरिक अभिनन्दन आरो श्रद्धा जनाय मोर बक्तव्य हामरिछु।